লখিমপুৰৰ এজন যুৱকে জোনমণি ৰাভাক লৈ ৰচিছে এটি হৃদয় বিদাৰক গীত, যিটো গীত শুনিলে আপোনালোকৰো চকুলো বৈ আহিব। বৰ্তমান সময়ত এই গীতটি ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। সকলোৱে যুৱকজনক ইমান হৃদয় বিদাৰক এটা গীত গোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছে। এতিয়া সেই গীতটি শুনোচোন আহক। অসমৰ চুকে কোণে জনতায়ো চুপিলে, ৰাতি ১:৩০ বজাত জোনমণি ৰাভাই কৰুণ মৃত্যু সাৱটিলে। গাঁৱে নগৰে চহৰে বুৰবুৰ বাৰবাৰ কৈ ওলালে, এচাই জোনমণি ৰাভাই পৰ দুৰ্ঘটনা নহয়, দুৰ্বৃত্তই মাৰি পেলালে, মাকে কৈ মাৰি পেলালে। জোনমণি ৰাভাৰ গোপন কাহিনী পোহৰলৈ আহিছে, গাড়ী চলাওঁতে কাষৰ চিটত কোনো বহি আছিলে। এই গোপন কাহিনী গোপন হৈ ৰবনি ফাদিল হ'ব লাগে। মোৰে মামা ৰাইজৰে মামা ফাদিল হ'ব লাগে, আচল গোপন কাহিনী ফাদিল হ'ব লাগে।